নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। মই আজি চুলিত শিলিখা দিম। কেঁচা শিলিখা বটি আছোঁ এতিয়া। হেল্ল' ফ্ৰেণ্ডছ, চুলিখিনি মই এতিয়া ধুনীয়াকৈ ধুই আহিলোঁ। ধুই আহি অকণমান কাপোৰেদি মুচে, অকণমান শুকা হৈছে, পিছফালে ভিজি আছে, পানী হৈ আছে। এতিয়া মই ধুনীয়াকৈ শিলিখা বটি থোৱাখিনি লগাম। ধুনীয়াকৈ এনেকৈ চুলি ঘূৰে লগালে হ'ল। মই তেতিয়া চেম্পু দি ধুই আহিছোঁ। এতিয়া এইখিনি লগাই পেলাই চেম্পু নিদিওঁ আৰু এনেই পানী দি ধুই দিম শুকোৱাৰ পিছত। যাৰ যি চুলিৰ প্ৰব্লেম আছে মানে সেইবিলাক আঁতৰ হ'ব। শিলিখা গুড়ি এনেকৈ বটি পেলাই দিলে বহুত ভাল বস্তু শিলিখাটো। আৰু কিছুমান ক'লা চুলি পচন্দ কৰে, ক'লাও হয়, কিন্তু হাতখন কিন্তু একদম ক'লা হৈ যাব দেই। কাৰোবাৰ গ্ল'ছ আছে যদি লগাই ল'লে হ'ল। মোৰ পিছে লগোৱা নাই। মই সৰুতে বহুত লগাইছিলোঁ ঘৰত থাকোঁতে, পিছে এতিয়া পোৱাই নাযায় শিলিখা। যোৱাকালি লগৰ এজনে আনি দিছে, ধুনীয়াকৈ লগালোঁ। চুলি সৰা সমস্যাবিলাকো দূৰ হ'ব। চুলি গুৰিত ধুনীয়াকৈ লগাব লাগে, কিন্তু মই অকলে, বেলেগে লগাই দিলে বেছি ভাল হয়, কিন্তু মই অকলে লগাই আছোঁ ন। আকৌ আধা শিলিখা ধুনীয়াকৈ পানীত ভিজাই থৈ দিছোঁ নিমখ দি, শুকুৱাই পেলাই। মই যিহেতু তামোল নাখাওঁ, ভাত খাই উঠি মুখখন অকণমান বেয়া লাগে, শিলিখা খাই দিম আৰু। চুলিখিনি বহুতেই বেছি পাতল হৈ গ'ল। ভাল কাপোৰ পিন্ধি লগাব নোৱাৰি, শিলিখা লগালে গোটেই দাগে দাগ হৈ যাব, ইমান দাগ লাগে। পূৰা সুখৰ লাগি ৰৈ থাকিম মই এতিয়া। এনেকৈ ভালকৈ মিহি নহ'ল শিলিখাখিনি, সেইটো কাৰণে মই বেয়া লেতেৰা কাপোৰে পিন্ধি লৈছোঁ। মানে এইটো চুলিত কিবা লগালে মই এইটো চোলাই পিন্ধি লওঁ।